আজি এই ভিডিঅ'টো অলপ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত হ'ব গৈ আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আৰু তেতিয়াহে ভাল পাব আৰু তেতিয়াহে মানে বুজি পাব আৰু চাওক আপোনালোকে বাৰু প্ৰথমে আপোনালোকে চাওক চৰকাৰী যিটো আমি কণ্ট্ৰলৰ চাউল বুলি কওঁ চৰকাৰৰ ফালৰ পৰা যিটো চাউল আহে আমি কণ্ট্ৰলৰ চাউল বুলি কওঁ সম্পূৰ্ণ বিনামূলীয়া কিছুমানে এটকা দুটকা দিব লাগে কিছুমানে নিদিলেও হয় আৰু সেইবিলাক বা কথা নাই কিমান চাউল মানে কেইটকা দিব লাগে বিনামূলীয়া পাওঁ নে নাপাওঁ কিন্তু আমাক চৰকাৰে যিখিনি চাউল খুৱাইছে সেইখিনি বিষ খুৱাইছে আপোনালোকক মই এটা ভিডিঅ' দেখাইছোঁ কাৰণ মই নিজে ভিডিঅ'টো কৰিছোঁ সেই ভিডিঅ'টো কাৰণ মই আমাৰ ঘৰলৈ চৰকাৰী চাউল আনিবলৈ গৈছিলোঁ আৰু চৰকাৰী চাউলত আপোনালোকে কি দেখিলোঁ আপোনালোকক মই ভবা নাছিলোঁ যে এনেকুৱাকৈ মানে পাম বুলি আৰু চৰকাৰী চাউলৰ ভিতৰত মানে এতিয়া দোকানীজনৰ গাত ভুল নাই কাৰণ দোকানীজনে বিক্ৰী কৰিবলৈ মানে দোকানীজনক যিটো মানে পে' কৰিছে আৰু মানে য'ত মানে য'ত একদম প্ৰথমতে পে' কৰি আহিছে তাতে এনেকুৱাবিলাক হৈছে ইমান ডবল হেল নহয় আপোনালোকে ভিডিঅ'টো চাই লওক তাৰপাছত মোৰ মন্তব্যবিলাক জনাম আৰু আপোনালোকে দেখিলে কিমান ডবল মানে কিমান ডাঙৰ হিল এই টুকুৰাতে আপোনালোকক উঠিব এপোৱা আধা পোৱা কিছুমান একদম সৰু কোণা মানে চাউলখিনি অৱস্থা নাই আৰু হিল মানে সেই ডবল পাথৰবিলাক বহুতেই আছিলে আৰু কিমাননো দেখা থাকিম হয় নাই হিলবিলাক কিমাননো দেখা থাকিম মানে দেখি পিনি আপোনালোকে হাইৰাণ হৈ যাব আৰু মইনো কিমান দেৰি ভিডিঅ' কৰি থাকিম মই কিমানবিলাক চাম মানে দেখি মাথাটো মোৰ নষ্ট হৈ গ'ল আৰু সেইখিনি চাউল খোৱা চাউল নহয় ক্ষমা কৰিব গাড়ী আহি আছে আৰু এইখিনি মানে খোৱা চাউল নহয় আপোনালোকে তেনেকুৱা চাউল চৰকাৰী চাউল আপোনালোকে নাখাব একোটা বিষ দি আছে মানুহক আৰু মানুহক এনেকুৱা চাউলে বেমাৰত নিশ্চয় একদম পেলাবই আৰু সেইটো কাৰণে কৈছোঁ আপোনালোকে এইবিলাক চাউল নাখাব লাগিলে হাঁহ কুকুৰাক পাৰক চৰাইক এইবিলাক দিয়ক গাহৰিক দিয়ক কিন্তু এইবিলাক আপোনালোকে নাখাব অনুৰোধ কৰিছোঁ আৰু চৰকাৰে এইটো ভাবি চোৱা উচিত যে আমাৰ এনেকুৱা মানুহবিলাকৰ লগত আমাৰ মানুহৰ জীৱনৰ লগত হেতালি খেলি আছে চৰকাৰে আৰু সেইটো কাৰণে আপোনালোকে চাউলবিলাক আনোতে ভালকৈ চাই ল'ব কেনেকুৱা চাউল কি চাউল আৰু যদি বেয়া চাউল আমাক লাগিলে আপোনালোকে চৰকাৰে লাগে আমাক চাউল নিদিলেও নালাগে এনেকুৱা বিষ চাউল আৰু সেইটো কাৰণে মই এইটো কথা জনালোঁ যাতে আপোনালোকে ভালকৈ চাই চিতি ল'ব আৰু ভালকৈ খাব পৰাপক্ষত আপোনালোকে চৰকাৰী চাউল সিজাই নাখাব ধন্যবাদ যদি মোৰ চেনেল নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ